নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি যাওঁ আপোনালোকক লৈ কীৰ্তন নামঘৰলৈ, কাৰণ আজি বহাগৰ পহিলা দিন, গতিকে আমিও গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ যাম। বলকচোন আমাৰ লগত। সকলোতে শস্য উৎপাদন বৃদ্ধি, মনুষ্যই দান দক্ষিণা কৰাৰ লগতে নীতি পৰায়ণ হ'ব। ৰুদ্ৰ বল এই বছৰৰ ৰুদ্ৰাধিপতি য'তৰ হোৱা সূৰ্যৰ তাপমাত্ৰা বৃদ্ধি, মানুহৰ শৰীৰত নানান আৰু মধ্যনাদ আই আঠ বয় এক তিথি হৈছে সাত, ধৰ্মেশ্বৰ ধৰ্ম দুই, সুখ তিনি দুখ এক, সহ্য এক, অধৈৰ্য তিনি, নিদ্ৰা দুই, জাগ্ৰত পাঁচ, সুখী চাৰি, পুৰুষ ছয়, সিংহৰাশি মহাৰত আই পাঁচ বয় এক তিনি চাৰি, ধৰ্ম দুই, অধৈৰ্য তিনি, মানুহ পহিলা বহাগত মানুহ বিহু বুলি এয়া চাওঁ বৰপেটা কীৰ্তন নামঘৰৰ পহিলা বহাগৰ দৃশ্য। এইটো কি জালুৰ মছলা, আৰু এইটো কোনে খায়? এইটো মাংসৰ লগত নাইবা কণীৰ লগত খায়। আৰু অকল বৰপেটাৰ মানুহে বৰপেটা মানুহ আপনার এইটো আছে আপনার হেৰি লং ইলাচি জায়ফল জায়ফল জালুক পিপেলি গোটাকে জিৰা জালুক জালুৰ মছলা, আৰু এইটো আছে আপোনাৰ বাহৰ গাজা বেতনৰ গাজা নলৰ গাজা গঞ্জাৰা চেঙা মই দুধ কচু আম কঠল গোটেইখিনি আছে আচাৰ হালধি জালুৰ মছলা। এইটো আপোনাৰ জালুৰ মছলা বুলি কয়, আপোনাৰ গোটা এইটো জাল খা বুলি কয়, আৰু এইটো আপোনাৰ জালুৰ মছলা। ইয়াৰে আমটো হাতে কৰি দেই, বাকীখিনি জালুৰ লগত ভুকি দিয়ে তাৰমানে। পাটবাউসী সত্ৰলৈ আহিছোঁ। পাটবাউসী এতিয়া আমি বাইক আনিলোঁ, ঐ গেৰেণ্টি আহিছে পাটবাউসী সত্ৰ। এতিয়া আহিছোঁ পাটবাউসী সত্ৰলৈ। জ্বলাব পাৰি পাটবাউসীতে বাইদেউ জল আছিলে যে এতিয়া মনত পৰিছে মোৰ। এইটো কি? এইটো পাটবাউসী নহয়, শংকৰদেৱৰ থান। শংকৰদেৱৰ থান। ইয়াতে অস্ত্ৰ ছমাকাল আছিল শংকৰদেৱে। এই চাদৰখন খাই গ'ল। এতিয়া আমি আহিছোঁ কালিন্দিয়াৰ বাসগৃহ। কালিন্দিয়াৰ ভিতৰত আছে না? ইয়াৰে ভিতৰত শংকৰদেৱৰ ৱাইফ মানে ঘৈণীয়েকৰ বিচনাটো আছে। কালিন্দিয়াৰ বাসগৃহ চাওক।
কালিন্দী আইৰ বিচনা এইখন কালিন্দী আইৰ বিচনা শোৱা বিচনা হয় চব এইটো শংকৰদেৱৰ ঘৈণীয়েকৰ নিজে নিজে উঠছে নেকি হোৱা ভূঁইকঁপত কালিন্দী আইৰ পাত খোৱা 539 শংকৰাব্দ ভাদ্ৰত ইং 8988 তাৰিখে ৰবিবাৰে হোৱা ভূঁইকঁপত এই পাত খোৱাটো ওলায়